ভিউয়ার্স ৰঞ্জনা চৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰঞ্জনা আজি লৈ আহিছে আৰু এটা ইউনিক ৰেচিপি ভাতকেৰেলা ফ্ৰাই আৰু ভাতকেৰেলাটো অকণমান বেলেগ ষ্টাইলত ফ্ৰাই কৰিছোঁ। আপোনালোকেও মই ভিডিঅ'টো শেষলৈকে চাই যাব, ধুনীয়াকৈ বুজাই দেখাই দিম, গতিকে চাই যাব ভিডিঅ'টো। এতিয়া কিটচেনলৈ যাওঁ। লৈ লৈছোঁ দুটা ভাতকেৰেলা, অকণমান ডাঙৰ চাইজৰ দুটা ভাতকেৰেলা লৈ লৈছোঁ আৰু ইয়াৰ যিখিনি বাহিৰৰ থাকে বাকলিটো মই অকণমান গুচাই লৈছোঁ। আপোনালোকেও এনেকৈ গুচাই ল'ব। আৰু ভাতকেৰেলাকেইটা মই কাটি লোৱা নাই, গোটেই লৈছোঁ। এতিয়া মই এইকেইটা হাফ বইল কৰিম। এখন পেনত মই অলপ পানী লৈছোঁ আৰু ভাতকেৰেলাখিনি অলৰেডি মই ভালদৰে ধুই লৈছিলোঁ। এতিয়া মই ইয়াক জুইৰ ওচৰত উঠাই দিম গেছত আৰু হাফ বইল কৰিম, মানে সম্পূৰ্ণ সিজিব নিদিব। সম্পূৰ্ণ সিজিলে ভাতকেৰেলাখিনি হয়তো ভাঙি যাব পাৰে, গতিকে হাফ মানে বইল কৰি ইয়াক উঠাই ল'ব। আৰু মই ঠিক তেনেকৈ হাফ বইল কৰি ল'ম। আৰু এই ভাতকেৰেলা ভাজিটো বহুত ভাল লগা হয়, একদম সোৱাদ হয়, বহুত সোৱাদ হয় আচলতে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে ঘৰতে, নিজে ট্ৰাই কৰি চালে গম পাব। মই পেনখন উঠাই দিলোঁ গেছৰ ওপৰত আৰু অকণমান সময় ৰওঁ, ইয়াক বইল হ'ব দিওঁ। ভাতকেৰেলাখিনি মোৰ বইল হৈছে, হাফ বইল কৰি লৈছোঁ মই, কাৰণ কৈছোঁ আপোনালোকক যে বেছি যদি ইয়াৰ আধা সিজিছে দেখিছেনে, মই এখন স্পুনেৰে আপোনালোকক ভাঙি দেখুৱাইছোঁ। কাৰণ যদি বেছি সিজি যায় তেতিয়াহ'লে ভাতকেৰেলাটো ভাঙি যোৱাৰ চান্স থাকে। এতিয়া স্পুনখনৰ সহায়ত ভিতৰৰ যিখিনি গুটি থাকে, আমাৰ যিবিলাক ভাতকেৰেলাৰ বীজবিলাক যে থাকে, সেই বস্তুখিনি খুব ধুনীয়াকৈ মই উলিয়াই ল'ম। আপোনালোকেও আৰামত উলিয়াই চাব, নহ'লে বেছি হেঁচি দিলে ভাঙি যাব। গতিকে ধুনীয়াকৈ তাৰ পৰা গুটিকেইটা উলিয়াই ল'ব। উলিয়াই লৈ কেনে আপোনালোকে এইটো যিটো ভিতৰত মানে গাঁত হৈ যাব ন, সেই গাঁতটো উলিয়াই ল'ব ধুনীয়াকৈ। আৰু ঠিক তেনেকৈ মই যেনেকৈ উলিয়াইছোঁ তেনেকৈ আপোনালোকে ভাতকেৰেলাৰ গুটিখিনি উলিয়াই ল'ব। আৰু লাহে লাহে কৰিব, মানে মৰম কৰি কৰিব। স্পুনখনৰে হোৱা নাই, গতিকে হাতেৰে কৰিছোঁ। আমাৰ ইয়ানা মাজে মাজে আহি থাকে, তাই মানে চাই আছে আৰু কেনেকৈ কৰিছে মোবাইলটো। তো এনেকৈ ভাতকেৰেলাখিনি উলিয়াই ল'ব। এনেকৈ দেখিছেনে মই কেনেকৈ উলিয়াইছোঁ। আৰু মোৰ আধা সিজা হৈছে যে সেইকাৰণে উলিয়াব অকণমান টান হৈছে, গতিকে লাহে লাহে উলিয়াই ল'ম। কাৰণ বস্তুটো এনেকৈ হাফ হ'লেহে ভাল লাগিব, কাৰণ ইয়াক যিহেতু আমি মানে ফ্ৰাই কৰিম, গতিকে এইখিনি এনেকৈ উলিয়াই ল'ব আৰু ধুনীয়া চাফা হৈ যাব, ভিতৰটো গাঢ় হৈ যাব। আৰু গোটেইখিনি ভাতকেৰেলা মই একে নিচিনাকৈ একে প্ৰচেছতে উলিয়াই ল'ম, বাকীখিনিও একে নিচিনাকৈ ট্ৰাই কৰি ল'ম। আৰু এয়া মই দ্বিতীয়টা আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ, ঠিক এনেকুৱাকৈ উলিয়াই ল'ব। স্পুনৰ সহায়ত যদি অসুবিধা পায় হাতেৰে আৰামছে উলিয়াই ল'ব। এতিয়া দেখিছেনে গোটেইখিনি এইটো উলিয়াই লৈছোঁ আৰু গোটেইখিনি এনেকৈ উলিয়াই ল'লোঁ। লৈ এয়া যিবিলাক আছে, এয়া ভাতকেৰেলাৰ গুটিখিনি, এইখিনি দেখিছেনে, এইখিনি হৈছে ভাতকেৰেলাৰ গুটিখিনি যিখিনি মই উলিয়াইছিলোঁ। এতিয়া এইখিনি আৰু লগতে থাকিব আদা, নহৰু, জলকীয়া দুটা লৈছোঁ মই, আদা 1 পিচ লৈছোঁ, সৰু চাই 1 পিচ, যিহেতু ভাতকেৰেলাও বেছি নহয়, দুটা ভাতকেৰেলা। আৰু নহৰু লৈছোঁ মই 5 ফুটা 4 ফুটামান লৈছোঁ। এই গোটেইখিনি মই একেলগে পিচি ল'ম। এতিয়া পটা এখন ল'ম আৰু পটাখনত মই গোটেইখিনি ভালদৰে মিহি কৰি পিচি ল'ম। একেলগে পটাখনত মই আদা, নহৰু আৰু জলকীয়া লৈ কেনে ভালদৰে এনেকৈ পিচি লৈছোঁ। আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে, কিন্তু মই পটাতে পিচি লৈছোঁ, কাৰণ পটাত পিচিলে বেছি সোৱাদ হোৱা যাব পাওঁ মই বটাবিলাক আচলতে, সেইকাৰণে বেছিখিনি পটাতেই মই এনেকৈ পিচি লওঁ। আপোনালোকেও এনেকুৱা কৰি ল'ব আৰু মিহি কৰি ল'ব, যাতে ভিতৰত ধুনীয়াকৈ সোমাই যায়। ভাতকেৰেলাৰ যিটো ভিতৰৰ খালী ঠাই টুকুৰা যে ৰাখিলোঁ আমি, তাতে যাতে ধুনীয়াকৈ এডজাষ্ট হয়, তেনেকৈ মিহিকৈ বনাই ল'ব, তেতিয়া খাবলৈ সোৱাদ হ'ব, ভাল লাগিব। ট্ৰাই কৰি চাব এনেকৈ। আৰু আপোনালোকে যিখিনি নতুন মোৰ ভিউৱাৰ্ছ হয়, তেওঁলোকে প্লিজ মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। মই আশা কৰি থাকিলোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি, কাৰণ বহুত মানে ভাল লাগে যেতিয়া আপোনালোকৰ পৰা ভাল লাইক বা কমেণ্ট এটা পাওঁ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি শেষৰ ফালে ভাল পালে গোটেইখিনি চাই, তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা থাকিল। পিছা হোৱাৰ পিছত এইখিনি মই ইয়াতে লৈ ল'লোঁ। আৰু এতিয়া এই পেষ্টটোত দিম মই অলপ নিমখ, সোৱাদ অনুযায়ী নিমখ দিম অকণমান জিৰা আৰু ৰং গুড়া, খুব কমাই দিম। ৰং গুড়াৰ কালাৰটো যাতে বেছি নহয়, ভিতৰটো হোৱাইট হৈ থাকিবৰ কাৰণে ৰং গুড়াটো দিব পাৰে, নিদিলেও কোনো কথা নাই। অলপ জিৰা দিব, খাবলৈ সোৱাদ হ'ব। আৰু যদি আপোনালোকৰ ঘৰত ধনিয়া থাকে, ধনিয়া দিব পাৰে, ধনিয়া দিলেও ভাল লাগিব। এতিয়া গোটেইখিনি ইয়াতে মই 4 পিচ ভাতকেৰেলাতে এনেকৈ মিলাই ল'ম, ধুনীয়াকৈ সোমাই ল'ম। আপোনালোকে দেখিছেনে এনেকৈ, অকণমান কেমেৰাটো ওপৰত থাকিল, মই চোৱা নহ'ল ভালদৰে। তো এনেকৈ ধুনীয়াকৈ মিলাই ল'ব। 4 পিচ ভাতকেৰেলাতে ধুনীয়াকৈ মিলাই দিব, ভিতৰত সোমাই দিব। সোমাই দিয়াৰ পিছত মই এটা বাউল ল'ম, তাতে মই বেচন ল'ম।
মোৰ হৈ গৈছে, চাৰিও পিচ ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই বাতি এটাত বেচন লৈছোঁ। এইখিনি বেচন হয়। আপোনালোকে যদি চুজি থাকে, চুজি বা ঘৰত যদি ৰাইচ ফ্ল'ৰ মানে পিঠাগুড়ি থাকে, পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰিব। মই বেচন আছিল কাৰণে বেচন লৈ ল'লোঁ। ইয়াত দি দিছোঁ অকণমান জিৰা আৰু দিম মই নিমখ, সোৱাদ অনুযায়ী যিখিনি নিমখ দিব লাগে। বেচন যিহেতু ভাতকেৰেলাও বহুত নহয়, তো আপোনালোকে অনুমান কৰি দিব, আৰু হালধি দিব। আৰু গোটেইখিনি অকণমান পানীৰে এটা বাটাৰ বনাই ল'ব ভালদৰে, মিহিকৈ এটা বাটাৰ বনাই ল'ব। সেইখিনিত ভালদৰে পানী মিহলাই কম পানীৰে বাটাৰটো মিলাই ল'ব, নহ'লে বেছি পানী হ'লে বেছি পনীয়া হৈ যাব। পনীয়া হ'লে ভাতকেৰেলাত লাগি নধৰিব পাৰে। গতিকে আপোনালোকেতো জানে বেচনটো কেনেকৈ মিলাব লাগে, তেনেকৈ মিলাই ল'ব আৰু ধুনীয়াকৈ মিহি কৰি ল'ব। আৰু তাৰপিছত ইয়াতে বাটাৰ মানে ভাতকেৰেলাৰ ওপৰত ইয়াৰ প্ৰলেপটো লগাই দিব। এতিয়া ইয়াৰ বেচনৰ মিশ্ৰণটো ভাতকেৰেলাৰ ওপৰত, যিখিনি আমি বাটাৰ ভিতৰত বনাই থৈছিলোঁ, যিটো মানে মিশ্ৰণটো তাৰে ওপৰত এনেকুৱাকৈ লগাই দিব যাতে তাৰ পৰা বস্তুখিনি বাহিৰত ওলাই আহিব নোৱাৰে। তাৰ যিটো মিশ্ৰণটো ভিতৰখিনিৰ পৰা যাতে মছলাটো বাহিৰত ওলাই নাহে, ঠিক তেনেকৈ বাটাৰটো ধুনীয়াকৈ এনেকৈ লগাই ল'ব গোটেই ভাতকেৰেলাখিনিতে। আৰু গোটেই কেইপিছতে একে নিচিনা প্ৰচেছতে লগাই ল'ম মই। এইটো দেখিছেনে? এনেকৈ ধুনীয়াকৈ ল'ব। যদি স্পুনেৰে লগাবলৈ আপোনালোকে অসুবিধা পায়, তেতিয়া হাতেৰে হ'লেও লগাই ল'ব। গোটেইখিনি হৈ গৈছে। ইফালে মই এখন পেন উঠাই লৈছোঁ। আৰু পেনখন গৰম হওঁতে মই তেল অকণমান দি দিছোঁ। তেল মই যিটো কুকিং অইল ব্যৱহাৰ কৰোঁ আমি, তাকে ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকেও ৰিফাইন ল'ব পাৰে, বা কোনোবাই যদি ঘি খাবলৈ ভাল পায় ঘিও ব্যৱহাৰ কৰিব পাৰে। তেল মই অকণমান সৰহকৈ দিছোঁ, কাৰণ ভাতকেৰেলাখিনি আচলতে কেৰাহীত বনাব লাগে। কেৰাহীত বনালে বেছি ভাল হয়। ডুব যোৱাকৈ যদি বনাই দিয়ে তেতিয়া বেছি ফুলিব। মোৰ তেলটো গৰম হৈছে। এতিয়া মই ভাতকেৰেলা কেইপিচ ইয়াতে দি দিম, আৰু খুব মানে শ্ল' ফ্লেম, মানে গেছৰ ফ্লেমটো মই গোটেই কমাই ৰাখিম। নহ'লে যিহেতু হাফ সিজি আছে, বইল হৈ আছে, আৰু অকণমান হাফটো সিজিব লাগিব। বেছি জুইটো বঢ়াই দিলে জ্বলি যোৱাৰ চান্স থাকিব। সেইকাৰণে গেছটো কমাই ল'ব। আৰু আপোনাৰ যদি পাৰে যদি ওপৰত ঢাকন এখন দিব, ঢাকনখন দিলেও ই সোনকালে ফ্ৰাই হৈ যাব। মোৰ এটা ছাইড ধুনীয়াকৈ হৈ গৈছে, আৰু বেক ছাইডটো মই উল্টাই লৈছোঁ। আৰামত উল্টাই ল'ব, আৰু এনেকৈ ট্ৰাই কৰিব। ধুনীয়াকৈ খাই মোক কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত কেনেকুৱা হৈছে ভাতকেৰেলাটো। আপোনালোকে ট্ৰাই কৰি যাব, কাৰণ এতিয়া ভাতকেৰেলাৰ বতৰ হয়। ভাতকেৰেলা যথেষ্ট পোৱা যায় বজাৰত, গতিকে এই সময়ত খাই চাব পাৰে। ধুনীয়াকৈ ভাতকেৰেলাখিনি হৈ গৈছে মোৰ, আৰু ধুনীয়াকৈ ফুলিছে বেচন দিয়াৰ কাৰণে। পিঠাগুড়ি আৰু চুজি দিলেও একে নিচিনাই হয়, এনেকুৱাই ভালেই লাগিব খাবলৈ। চুজি দিলেও ভাল লাগে, বস্তুটো আচলতে খাবলৈ ভাল হয়, ক্ৰিস্পি হয়। তো মই আপোনালোকক গাৰ্নিছ কৰি দেখাই দিছোঁ, যিহেতু মোৰ ভাতকেৰেলাখিনি হৈ গৈছে। আৰু লাষ্টত আপোনালোকক মই এনেকৈ দেখাই দিছোঁ। তো ফ্ৰেণ্ডছ, ভাতকেৰেলাৰ ৰেচিপিটো আজি বনাই দেখালোঁ। আপোনালোকক কেনেকুৱা পালে জনাব, আৰু মই নেক্সট ভিডিঅ' এটা লৈ পুনৰ আপোনালোকৰ সন্মুখলৈ আহিম। তেতিয়ালৈকে মোক দিয়ক, বাই।